हेलो एवरीवन की खबर निश्चय आपनालोक सकलो भाले आछे मयो भाले आछो मैं दीपशिखा मोर अन्य एटा भिडिओते पुनर्बार स्वागतम जनाइछो। আজি आपनालोके मोर बेकग्राउंड देखि गम पाइছে सागे मैं आज किहर ओपरत भिडिओ आनिছো। আজি मैं आमार स्थानीय হয় भंटी एजनी दुकान एखनলৈ আহিছো আৰু भंटीजनी दुकानखনত खूब धुनिया धुनिया কাপোৰ আনিছে। এতিয়া যেহেতুকে বিয়াৰ বতৰ মিক্স পাটৰ কাপোৰ আনিছে খুব ধুনিয়া ধুনিয়া আৰু আপোনালোকক মই অকনমান ভিডিও আকাৰে দেখাই দিম আৰু ভিডিওটো হেকলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাব সাবস্ক্ৰাইব কৰি দিব আৰু আজি এতিয়া ভিডিওটো আৰম্ভ কৰো। মই প্ৰথমতে আজি মিক্স পাটৰ কাপোৰ দেখাইছো আৰু আজি মই মিক্স পাটৰ কাপোৰে দেখাম আৰু प्रथम कापोरजोर एजोर और खूब धुनिया कापोर। इतना जेहेतु बियार बतर और बियात एनेकुवा एजोर कापोर पिंधिले खूब भाल लागिब। एजोर दामो बेसि नहय कम रेंजर है और खूब भंटीजनी खूब कम दामत दिए कापोरबिलाक। आपनालोके कारोबाक लागे जदि आपनालोके लब पारिब और स्क्रीनत मैं नम्बरটো দি দিম आपनालोके नम्बरটোতো যোগাযোগ কৰিব পাৰিব। এই কাপ এজোৰ মাত্ৰ 1100 টকা। ইমান ধুনিয়া কাপোৰজোৰ চাওকচোন गोल्डन वर्क करा आछे माजे माजे व्हाइटत आछे खूब धुनिया कापोर एजोर और माजत एखिनि बुटा आछे सब इमान धुनिया कापोरजोर और सेकेंड कापोरजोर सेकेंड एजोर देखाइছো एजोर खूब धुनिया कापोर। एजोर दामটো কেনেকৈ যে एजोर এনেকৈ 2500 থাকে এটা এজোৰ ইয়াত 300 ল'ব পাৰিব। 1500 মোৰ চেনেলৰ জৰিয়তে আহিলে 1500 ল'ব পাৰিব। ইমান ধুনিয়া কাপোৰ এজোৰ মিহি একেবাৰে এটো গোল্ডেনত কাম কৰা আছে বহুত ধুনিয়া কাপোৰ হয় মিক্স পাটৰ কাপোৰ। এতিয়া যেহেতুকে বিয়াৰ বতৰ আৰু বিয়াত এনেকুৱা এজোৰ কাপোৰ পিন্ধি গ'লে খুবেই ভাল লাগিব। আপোনালোকে কাৰোবাক লাগে যদি ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব। জিনু ষ্ট'ৰ বৰবৰুৱা ডেইলি বজাৰতে আছে ডাকঘৰৰ কোণে কোণে। আৰু নেক্সট কাপোৰজোৰ এজোৰ খুব হেভি কাপোৰজোৰ আপোনালোকক মই মেলি দেখাইছোঁ। এজোৰ খুব হেভি হয় কাপোৰজোৰ। এটো কি কালাৰ এটো দুটা কালাৰ আছে দুটা কালাৰ হয়। এটো দামটো কিমান এজোৰ 1700 দিব পাৰিব। ইমান কমতে ক'ব নাপায় বহুত কমত দিছে কাপোৰজোৰ খুব মিহি হয়। ইয়াত এনেকুৱা ইয়াতকৈ কমতো পায় কিন্তু কাপোৰবোৰ অলপ বেলেগ হয়। কাপোৰটো মিহি নহয় অলপ খহটা পায়। এজোৰ বহুত মিহি এজোৰ খুব ধুনিয়া কাপোৰ আৰু এজোৰ কাপোৰ এজোৰ এটো নতুন ডিজাইনত আহিছে আৰু গোটেইখিনিয়ে নতুন। এজোৰটো বেছি কাপোৰটো বহুত ধুনিয়া হয়। ইয়াত দুটা কালাৰ বোৱা আছে বহুত শাইনিং কৰে কাপোৰটো শাইনিং কৰা হয় মিক্স পাটৰ কাপোৰ। এজোৰ খুব ধুনিয়া কাপোৰ এজোৰ 1200 বেছি দামৰ নহয় 1200 টকাত ধুনিয়া কোমল খুব ধুনিয়া পিন্ধিবলৈ খুবেই ভাল লাগিব। আপোনালোকে ল'ব পাৰিব এজোৰ কাপোৰজোৰ খুব ধুনিয়া হয়। এটো মই আঁচলটো দেখাই দিছোঁ। আঁচলটো এনেকৈ কেঁচিয়াকৈ দিয়া আছে আৰু এইখিনি গুণা ৰূপালী গুণাৰত আছে। খুব ধুনিয়া হয় কাপোৰজোৰ আৰু এজোৰ খুব ধুনিয়া। এজোৰ কাপোৰজোৰ কিমান আছিলে 1100 হয়। 1100ত এজোৰ কাপোৰ পালে আৰু বহুত কম দামত পাইছে বুলি ক'ব লাগিব। ইমান ধুনিয়া মিহি কাপোৰ আৰু এজোৰ খুব ধুনিয়া কাপোৰ এজোৰ চাওকচোন ইমান ধুনিয়া কাপোৰজোৰ এজোৰ মিহি হয় বহুত মিহি কাপোৰজোৰ আৰু ফুলখিনি ইমান ধুনীয়াকৈ কৰা আছে নহয় খুব ধুনীয়া এজোৰ কাপোৰ পিন্ধিলে খুব মুখখন দেখিছেনে মই পিন্ধি দেখাইছোঁ কিমান উজ্জ্বল লাগিছে। এজোৰ দামো খুব কম আছে। এই দামটো মাত্ৰ 1700 টকাত এই কাপোৰজোৰ পাব আৰু খুবেই ধুনীয়া কাপোৰ। মেখেলাখন মই দেখাই দিছোঁ অলপ চাদৰখন দেখাই দিলোঁ। মেখেলাখন দেখিছেনে খুব ধুনীয়া আঁচলটোত এনেকুৱা দুটাকৈ তলত হেৰি আছে তলত ফুল আছে আৰু মাজতো এইকেইটা বুটা দি দিছে খুব ধুনীয়া ৱৰ্ক কৰা আছে হেভি ৱৰ্ক হয়। আপোনালোকে ল'ব পাৰিব
খুব কম ৰেঞ্জত পোৱা গৈছে কাপোৰযোৰ। আমাৰ এই ভণ্টি দোকানত খুব কম ৰেঞ্জতে দিয়ে। এযোৰ পূৰা হেভি ৱৰ্ক। এযোৰ দামটো কেনেকৈ? এযোৰ একে 1700 হয়। এযোৰ 1700 টকাত দি আছে। খুব ধুনীয়া কাপোৰ, নতুন ডিজাইনৰ হয়। নেক্সট কাপোৰযোৰ এযোৰ খুব ধুনীয়া কাপোৰ। এযোৰ দামটো কৈ দিয়াচোন। এযোৰ 1500। এযোৰ 1500 হয়। আৰু কালাৰটো ইমান ধুনীয়া কালাৰ, একদম মিঠা কালাৰ, ইমান ধুনীয়া কাপোৰযোৰ। আপোনালোকে এযোৰ 1500 টকাত দিয়া হ'ব। চাওকচোন ইমান ধুনীয়া কাপোৰযোৰ দেখিছেনে? এযোৰ খুব ধুনীয়া কাপোৰযোৰ, ইমান ধুনীয়া কাপোৰ। এযোৰ দাম 1700 টকা। আৰু চাদৰখন মই অকণমান লৈ মেলি দেখাই দিছোঁ। এযোৰ খুব হেভি হয় কাপোৰযোৰ, এযোৰ খুব হেভি। আৰু এযোৰ 1700 টকাত নিব পাৰিব। আৰু এযোৰ খুব ধুনীয়া কাপোৰ। এযোৰ দামটো কৈ দিয়াচোন। এযোৰ 1700। এযোৰ 1700। এযোৰ খুব ধুনীয়া মৰম লগা হয়। আৰু ফুলখিনি খুবেই মিহি আছে। আৰু এখন চাদৰখন অকণমান লগাই দেখাইছে। 1700 টকা হয়। আৰু গোটেইখিনি কাপোৰ দেখুওৱা সম্ভৱ নহয়, মই মাজে মাজে আপোনালোকক দেখাই থাকিম। আমাৰ ভণ্টিৰ নতুন কাপোৰ আহি থাকে আৰু সপ্তাহত আহি থাকে, আপোনালোকক মই দেখাই থাকিম। আজি মই আপোনালোকক যিমানখিনি পাৰিলোঁ দেখালোঁ। মিক্স পাটৰ কাপোৰ দেখালোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। তেতিয়াহে মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ পাব। আৰু নতুন কালেকশ্যন আহি থাকিব। আৰু নতুন কালেকশ্যনবিলাক আপোনালোকক মই দেখাই থাকিম। আজিলৈ আহোঁ, বাই বাই।